নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ দালি আৰু কোমলীয়া ঔটেঙাৰ সৈতে মাগুৰ মাছৰ তৰকাৰী আৰু কচু লুটি দিছিলোঁ। আৰু এয়া দালি কেইটামান লৈছোঁ, আলু, কচু আৰু কোমলীয়া ঔটেঙা আৰু মাগুৰ মাছ। এই আটাইবোৰ মই এতিয়া ধুনীয়াকৈ ধুই মেলি ল'লোঁ। কোমলীয়া ঔটেঙা 3টা লৈছোঁ, পিঁয়াজ এটা, এইখিনি আটাইবোৰ মই এতিয়া বইল কৰি বনাম। আৰু এই পিঁয়াজ আলু কাটি ল'লোঁ আৰু কচুখিনি নাকাটো, এনেদৰে কেৰাহীত দি দিম। এতিয়া পানীখিনি গৰম হোৱাৰ পিছতে ইয়াত মই কচুখিনি দি দিম। কচু, আলু, পিঁয়াজ, দালি এই আটাইবোৰ মই দি দিলোঁ। আৰু সেইখিনি দিয়াৰ পিছতে ইয়াত মই মাগুৰ মাছখিনি দি দিলোঁ। মাগুৰ মাছখিনি দিয়াৰ পিছতে ইয়াত মই জোখ অনুযায়ী নিমখ, হালধি দি দিছোঁ। আৰু নিমখ হালধিখিনি দিয়াৰ পিছতে এনেদৰে অলপ টাইম উতল আহিবলৈ দিম। অলপ টাইম উতল অহাৰ পিছতে এতিয়া মই ঔটেঙাখিনি দিছোঁ। ঔটেঙাখিনি মই ইয়াত ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী কাটি ল'ব, কিমান ডাঙৰকৈ খায় বা সৰুকৈ খায়। এয়া ঔটেঙাখিনি মই দি দিলোঁ। ঔটেঙাখিনি দিয়াৰ পিছতে ইয়াত জলকীয়া কেইটামান দি দিছোঁ। জলকীয়াখিনি মই গোটাকৈ দিছোঁ, ছোৱালীজনী খাব নোৱাৰে যে, সেইটো কাৰণে। এয়া ঔটেঙাখিনি দিয়াৰ পিছত অলপ টাইম উতল অহাৰ পিছত এয়া আদা ৰচুন অলপ খুন্দি দিছোঁ। আৰু পানীখিনি উতলি যথেষ্টখিনি কম হ'লগৈ আৰু তৰকাৰীখনো ধুনীয়াকৈ সিজিলে। এতিয়া আদা ৰচুন দিয়াৰ পিছত এনেদৰে অলপ টাইম উতলিবলৈ দিম। আৰু এই তৰকাৰীখন খাই বহুত ভাল লাগে। গৰম দিনততো ইয়াৰ সোৱাদ ক'বই নালাগে। আৰু ইয়াত কোনো মছলা পাতি দিয়াৰ কোনো প্ৰয়োজনেই নাই, সঁচাকৈ বহুত ধুনীয়া হয়। আপোনালোকে এনেদৰে বনাই খাই চাবচোন। এয়া তৰকাৰীখিনি উতলি এনেকুৱা ধৰণৰ হ'ল আৰু ইয়াত যথেষ্টখিনি ডাঠ হ'লগৈ। আৰু ইমান পানীখিনি দিছোঁ, নিসিজা কোনো কথাই নাই। এয়া বইল তৰকাৰীখন এনেদৰে খাই বহুত ভাল লাগে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন দেই। আৰু তৰকাৰীখনো বনাই খাই চাবচোন, সঁচাকৈ বহুত ভাল লাগে। আজিলৈ এৰিছোঁ, নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱা